আমি ইয়াতে ডিচিচাৰ দিয়া এটা অৰ্ডাৰত আমি আজি এভিকশ্যন এটা কৰিব আহিছোঁ। ইয়াতে আপোনালোক যোনে ভিৰ ভাৰ কৰিছে সকলোকে অনুৰোধ জনাইছোঁ ইয়াতে ভিৰটো খালী কৰিব আৰু ঘৰৰ ভিতৰত যদি কিবা বস্তু আছে আপোনালোকক আধা ঘণ্টা সময় দিছোঁ, বস্তু উলিয়াই লওক। আপোনালোকে আমি এটা গভৰ্ণমেণ্টৰ অৰ্ডাৰত কাম এটা কৰিব আহিছোঁ। কোনো ধৰণৰ যাতে আপোনালোকে বাধা নিদিয়ে আৰু কোনেও যাতে কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন নকৰে মই চবকে অনুৰোধ জনালোঁ। আৰু আমি এফালতে মানুহ নাথাকা জেগাত আমি বাকী আহিম, বাকী আপোনালোকে য'ত ঘৰ আছে ঘৰৰ বস্তু খালী কৰিবলৈ আপোনালোকক অলপ সময় দিছোঁ, কিন্তু এতিয়াই আপোনালোকে আৰম্ভ কৰক। আপোনালোকে খালী কৰক, সময় নহয়, সময় দিব পৰা নাই, আপোনালোকক আগতেও দিয়া হৈছে। আপোনালোকে এতিয়া বস্তু খালী কৰিবলৈ আপোনালোকক সময় দিছোঁ, আপোনালোকে বস্তু খালী কৰিবলৈ এতিয়া সময় দিছোঁ। আপোনালোকে কাম আৰম্ভ কৰক। আমাৰ মানুহ আছে, দৰকাৰ হ'লে সহায় কৰি দিব বস্তু উলিয়াওঁতে। সময় দিছোঁ, আপোনালোকে বস্তু উলিওৱা আৰম্ভ কৰক আৰু ইয়াতে ভিৰটো আপোনালোকে ক্লিয়াৰ কৰিব। আপোনালোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ইয়াতে ক্ৰিয়েট নকৰিব। যাৰ এই কামটোৰ লগত কোনো জড়িত নহয় আপোনালোকে জেগাখিনি ইয়াতে খালী কৰি দিয়ক। আপুনি এইটো এটা মোৰ এই মাটিটোৰ ওপৰত কেছ চলি আছে, কেছ চলি থকা হ'ব চলিব, এইটো শেষ হোৱা নাই নহয়, কেছখন এতিয়ালৈকে শেষ হোৱা নাই। চাওক আপোনালোকে টাইম দিয়ক, মই আপোনালোকে টাইম এটা দিয়ক, মই নিজে এৰি দিম বুলি কৈছোঁ। কিন্তু এনেকৈ অপমান কৰি পেলাই জোৰ বস্তু ভাঙি নিদিব। কিন্তু কি হৈছে মানে চাওক, একদম চিধা চিধি কথা। ছিংগল চলিয়াৰ লগত মোৰ যিটো হৈছিলে বিতৰ্ক, তাৰপিছৰ পৰা তেওঁলোকে মই যিখিনি হ'ল সামাজিক মাধ্যমত আপোনালোকে দেখিছে। এতিয়া মোৰ 18 চনতে লিজত দিছে, লিজৰ কাগজ মোৰ সম্পূৰ্ণ আছে, টেক্স দি আছোঁ, খাজানা দি আছোঁ। কিমান মাটি লিজত দিছিল? মোৰ মাত্ৰ 14 লোচা, 6 বিঘা মাটি আছে। ইয়াত চবেই বহুত বসবাস কৰি আছে, কমচে কম 125 ঘৰ বসবাস কৰি আছে। তাৰ ভিতৰত অকল মোৰ 14 লোচা মাটি, মাত্ৰ 14 লোচা। এতিয়া কথা হ'ল যে মোৰ এইটো কেছ এখনো চলি আছে। মই হাইকোৰ্টতো গৈ আহিছোঁ যে আপোনালৈ কাগজ যাব, মানে তেতিয়া মই উকিল ধৰিব লাগিব। মোক এখন নটিচ নাই, যদি মোক অন্ততঃ এখন নটিচ দিয়ে 7 দিনৰ, মই তেতিয়া নিজে এৰি দিম। মোক এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব, তেনেকৈতো পাৰিব জানো কওকচোন? বস্তু বাহিনী আছে, ল'ৰা ছোৱালী আছে, ডাইৰেক্ট পাৰে জানো কওকচোন? মই খালী নকৰোঁ বুলি কোৱা নাই, মই খালী কৰি দিম, মই খালী কৰি দিম। নটিচ এখন দিয়ক। যদি আপোনাৰ ওচৰত পৰ্যাপ্ত নথিপত্ৰ আছে, নহয় উপায় নাই নহয়, প্ৰশাসনে জুই বস্তু ভাঙি দিয়াতকৈ মই খালী কৰি দিম। মোৰতো মানহানি হ'ব নহয়। মোৰ ডাইৰেক্ট ভাঙি দিলে মোৰ বস্তু বাহিনী কি হ'ব কওকচোন? কিমান বস্তু বাহিনী আছে? মই বিচাৰিছোঁ মোক এসপ্তাহ টাইম এটা দিয়ক, এসপ্তাহ। আৰু এটা কথা নহয়, গোটেই তিনিখন নটিচ দিয়াৰ কথা কৈছে, কিন্তু তেওঁলোকে এটা নটিচ দিয়া নাই। যোৰহাট পৌৰ যেতিয়া নটিচ দিলে, তাৰপিছত মই এপ্লাই কৰিলোঁ, এপ্লাই কৰাৰ পিছত মোক দেখোন লিজতে দি দিলে। তেওঁলোকেতো কৈছে তিনিখন নটিচ দিছিল, পৱন বৰদলৈৰ দিনত 2018 চনত দিছে, লিজত দিছে। মই পইচাও দি আছোঁ। এতিয়া মোক এইটো চাওক, এইটো 10 বছৰৰ কাৰণে দিছে। মই এতিয়া 18 চনৰ পৰা 28 চনতহে হ'ব মোৰ 10 বছৰটো।
মোৰতো লিজ এগ্ৰিমেণ্টটো কেঞ্চেলো কৰিব লাগিব তেওঁলোকে এতিয়া বৰ্ডত পৌৰসভাত মিটিং হৈ আছে তেওঁলোকক মই সুধিলোঁ মিটিংটো কি বোলে নহয় অকল তোমাৰ নহয় বৰ্ডৰ মিটিঙত আপোনালোকে সুধিব পাৰে যিমান এনেকৈ মাতি আছে আমি চবকে নটিচ দিম লিজ কেঞ্চেল কৰিম মই ভাল পাইছিলোঁ মই বোলো ঠিক আছে চবেই যদি কৈছে মোৰ সহযোগ কৰিম আৰু মই আগতো কৈছোঁ টিভিত মই সহযোগ কৰিম বুলিয়ে কৈছোঁ আপুনি প্ৰকৃতাৰ্থত দখল কৰি আছে নে আপুনি লিগেলি আছে মই লিগেলি আছোঁ মই চব দখল কৰি থকাইলে মোৰ ওচৰত একো কাগজ নাথাকিলে হয় কিন্তু মই লিগেলি আছোঁ মই পইচা দি আছোঁ গভৰ্ণমেণ্টক সম্পূৰ্ণ পইচা দি আছোঁ গতিকে মই কেনেকৈ ইলিগেল কিমানকৈ দিয়ে আপুনি মাহে মই ইয়েৰলি দিওঁ মই এতিয়া চাব লাগিব মই 20 কিমান থাউজেণ্ড দিওঁ তেওঁলোকে তাৰপিছত এতিয়া পইচাটো লোৱা নাই নাই 10 বছৰ এতিয়া তেওঁলোকে পইচাটো লোৱা নাই কেলৈ কেছ চলি থাকিলে বোলে পইচা ল'ব নোৱাৰে মোক তেনেকৈ ক'লে 3খন কেছ হ'ল এতিয়ালৈকে 2খন মই জিকিলোঁ এখন 3 নম্বৰ কেছ আকৌ দিলে 2024ত আৰু মোলৈ এইটো চাওক মোলৈ নটিচ আহিব মই 5 নম্বৰ হেৰি হয় মোলৈ নটিচ এতিয়ালৈকে অহাই নাই ছাৰ্ভ কৰিলে ইয়াত অহা নাই আহিলে মই এডভকেট ধৰিব লাগিব গতিকে মোক এতিয়া চব পৌৰসভাত মিটিং হৈ আছে জেনেৰেল মিটিং হৈ আছে আপোনাক খবৰ লওক পৌৰসভা জেনেৰেল মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে যে যিমান মাটি এনেকৈ আছে চবকে আমি নটিচ দিম তো মই ঠিকে পাইছিলোঁ জিলা প্ৰশাসনে কৈছে যে 3খনকৈ নটিচ আপোনাক একো মোক দিয়ক দেখাওক তেওঁলোকে নটিচ তেওঁলোকে যেতিয়া নটিচ দিছিলে মোক বহুত আগতে এবাৰ ভাঙিবলৈ তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তেওঁলোকে নিজে মোক লিজত দিছে আগতে এবাৰ নটিচ দিছিলে কিন্তু মোক এইটো চাওকচোন লিজত দিছে ন তাৰপিছত হ'ব